APCCয়ে আমাৰ কংগ্ৰেছৰ নিয়ম নীতি উলংঘা কৰি পেলাই APCC neglecting the Congress rules and regulation by violating the complete protocol of Congress responsibility. They have given ticket mostly in most of the constituency. So these are the main reason that I found that I am no match with them. Karon ami eke huddho monere Congressok jogdan disil aru Congressok hohai korim bolihe moi ahisil. Prothom dina jidina moi Bhupen Bora Dangoriak log paisu ejina koise sir I come to help you. Titie MLA bor khali Congress eri jay ei homoyot moi hohai koribole koise. Etia মই জয়েন হোৱা লগে লগে গৌৰৱ গগৈ ভূপেন বৰা ডাঙৰীয়াৰ মোক প্ৰথমবাৰে সিনিয়ৰ স্পোক্স পাৰ্সন হিচাপে নিযুক্তি দিলে আৰু সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিলে ইয়াৰ পাছত পলিটিক্যাল এফেয়াৰ্স কমিটিত মোক মেম্বাৰ ৰাখিলে আৰু ইয়াৰ পাছত বিটিআৰ কংগ্ৰেছ অবজাৰভাৰ কমিটি বনাই পেলাই মোক চেয়াৰমেনো বনাই দিলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পাছত মোক সিনিয়ৰ স্পোক্স পাৰ্সনৰ পৰা নমিনেট দিলে PSC কমিটিৰ পৰা মোক বাদ দিলে আৰু বিটিআৰ কংগ্ৰেছ কোঅৰ্ডিনেশ্যন কমিটিকে তেখেত ভংগ কৰিলে আৰু এতিয়া বিটিআৰ ইলেকশ্যন বিষয়ে ক্যান্ডিডেট সিলেকশনত গৰ্জনৰ কোনো ৰোলে নাই এতিয়া গৰ্জন নিচিনা মানুহে যি কল কংগ্ৰেছৰ অৱস্থা একেবাৰে প্যাৰালাইজ অৱস্থাত আছে মই আহি পেলাই মোৰ টিমক লৈ পেলাই ইমান কাম কৰিছে লাহে লাহে যি সকল কংগ্ৰেছৰ মাইন্ডছেট আছিল তেখেতসকলে আকৌ কংগ্ৰেছৰ সাহস কৰি আহিল আজি যি কংগ্ৰেছ আছে বিটিআৰৰ এটোৱে গৰ্জন আৰু আমাৰ টিমে বনাইছে এতিয়া আমাক কমপ্লিটলি নেগলেক্ট কৰি পেলাই by ignoring completely in BTR Gorjon Mosari and his team if Gaurav Gogoi is trying to do something this is not acceptable so these are some of the very basic reason right now I think Congress Assam Pradesh Congress Committee is not at all serious about the 6th Schedule Council not only in BTR but also in Dima Hasao and Karbi Anglong. Jara কথাটো আমি কমাজি পৰবজৰাত মই টিকেট বিচাৰিছিল হেতু নহয় যে গৰ্জনে ফাবা লাগে গৰ্জনে খেলিব লাগে হেতু মোৰ এজেন্ডাত নাছিল যেটো মই এজন কংগ্ৰেছ জি আৰু বিটিআৰৰ ফেস হয় এই গতিকে মই এপ্লিকেশনটো দিয়া হৈছিল আৰু হেতু আশা কৰিছিল যে APCC যদি কয় গৰ্জন তুমি আমাৰ ফেস আপুনি টিকেট লো খেলা আমি সহায় কৰিব কাৰণ মোৰ লগত পইচা টকা নাই একে মই খেলিব লাগে ইয়াত নাই কিন্তু কি কৰিলে তেখেতসকলে মোক এৰি পেলাই এজন যি সকল বিপিএফৰ পৰা আহিছে এক মাহ হোৱা নাই তেখেত ডাঙৰীয়াই যি মানে কমপ্লিটলি আনফৰ লেখা পঢ়া স্কুলৰ লগত কোনো সম্বন্ধই নাই মোক বাদি টিকেট দিয়া হ'ল আপুনি সালাখাতেৰ কথাটো ক মোৰ লগৰ কংগ্ৰেছে জয়েন দিছে মহিনী মোহন বসুমতাৰী ডাঙৰীয়াই তেখেতক বাদ দি জাস্ট 15 দিনৰ আগত কংগ্ৰেছে যোগদান হৈছে তেখেতক টিকেট দিয়া হ'ল আৰু বহুত কথা ক'বলৈ গ'লে টিকেট পাবলৈ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া যি সকলক অবজাৰভাৰ হিচাপে নিযুক্তি দিছে MLA অবজাৰভাৰ হিচাপে নিযুক্তি দি তেখেতসকলে সবৰ পৰাই কাৰোবাৰ পৰা 5 লাখ কাৰোবাৰ পৰা 10 লাখ টকাটো খুজি লৈছে যাক পাইছে তাক টিকেট দিয়া হৈছে যাক পোৱা নাই তাক টিকেট দিয়া হোৱা নাই এইটোই যদি আজিৰ তাৰিখত বিটিআৰ কংগ্ৰেছৰ এনেকুৱা মানে ডিজাইনত যদি টিকেট দিয়া হয় ইয়াৰ গৰ্জন মছাৰি নাই এই গতিকে মই খুব দুখ পাইছে আৰু এটা কথা কংগ্ৰেছৰ ভৱিষ্যতৰ কাৰণে মই ক'বলৈ বিচাৰিছে আজি কংগ্ৰেছে যিমান অসমত 6th Schedule Council বোৰ আছে বদলেন 6th Schedule Council ডিমা হাছাও কাৰ্বি আংলং ৰাভা হাছাও একক তেখেতসকলে ইগনোৰ কৰি আহিছে আপুনি চাওক পূৰ্বতে এই গোটেই 6th Schedule Councilত কংগ্ৰেছে চৰকাৰ বনাইছে কংগ্ৰেছৰ হাতত আছে কিন্তু যেতিয়া বিজেপি সোমাইছে তেখেতসকলে বেকফুটৰ পৰাহে বেকডৰৰ পৰাহে সোমাইছে আজি বিজেপিয়ে সবৰে চৰকাৰ বনাই আছে তেখেত যদি পাৰে আমি কিয় নোৱাৰে এই গতিকে in today's time Assam Pradesh Congress Committee is completely ignoring the 6th Schedule Council আৰু হেতুই যদি হয় আজি তাৰিখত আমি কংগ্ৰেছ হৈ থকা কিবা কাৰণ থাকিব না